Hello everyone, সকলোকে মোৰ নতুন এটা মেকআপৰ ভিডিও লৈ স্বাগতম। ইউটিউবত ভিডিও দিয়া দিনাৰ পৰা প্ৰায়ভাগ মেকআপৰ ভিডিও দিছিলো, কিন্তু এতিয়া আকৌ এইবোৰ দিবলৈ সুবিধাই নোপোৱা হৈছো। কলেজ থাকে যে, কিন্তু যেতিয়া বন্ধ পাও কেতিয়াও হেতু দিন এনে যাবলৈ নিদিও। বাৰু আজি পিছে একেবাৰে সিম্পল মানে লুক এটা ক্ৰিয়েট কৰিবলৈ গৈ আছো। সিম্পল মানে একেবাৰে লাইট মেকআপ আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব। স্ক্ৰিনত কি লগাইছো আপোনালোকেতো জানে, আইব্ৰজও ঠিক কৰি ললো। সদায়তো চকুৰ ওপৰতে আইলাইনাৰ লগাও, ভাবিছো আজি তলত লগাম। কাজলডাল পিছে বিচাৰি নাপালো, সো আইলাইনাৰে কাম চলাই দিছো আৰু। এইফালে মই লগাইছো ব্লাছাৰ আৰু হাইলাইটাৰ আৰু পিংক কালাৰ লিপষ্টিক এটা লগাই লৈ তাৰ ওপৰত মানে ব্ৰাউন কালাৰৰ আইশ্যাডো সেটটো অকনমান লগাই দিছো যাতে এটা ইউনিক লুক আহে। শেষত এটা সৰুকে পিন্ধি লৈ মোৰ মেকআপ লুকটো কমপ্লিট কৰিছো। এতিয়া পিছে আপোনালোকৰ কাম কমেন্ট বক্সত জনাব যে এই সিম্পল মেকআপ লুকটোত আপোনালোকে 100ৰ ভিতৰত কিমান দিব। এয়া মই ৰেডি, এতিয়া যাওঁ মই ভিডিও বনাবলৈ। ভিডিওটো মোৰ ইনষ্টা আইডিত চাই ল'ব। বাই।